সমাগত 2026 বিধানসভা নিৰ্বাচন আহি আছে আৰু মানে পদূলি মুখত বুলি ক'ব পাৰি। তো আমি ভাৰতীয় জনতা পাৰ্টিয়েও ওদালগুৰি জিলাৰ প্ৰতিটো স্তৰতেই সাংগঠনিক ক্ষেত্ৰত আমি মানে আমাৰ সংগঠন শক্তিশালী হৈ আছে আৰু প্ৰাৰ্থী দিব লাগে আৰু জয় মানে হোৱাৰ মানে প্ৰায় নিশ্চিত। আৰু আমাৰ দলৰ একেবাৰে বুথ পৰ্যায়ৰ পৰা তৃণমূল পৰ্যায়ৰ পৰা মণ্ডল আমাৰ জিলাৰ লেভেলৰ কাৰ্যকৰ্তাসকলে দিন ৰাতি একাকাৰ কৰি ভাৰতীয় জনতা পাৰ্টীৰ সংগঠনটো শক্তিশালী কৰি আছে আৰু এই সংগঠনৰ জৰিয়তে আমাৰ ৰাইজৰ মাজত সোমাই গৈছে আৰু দল সংগঠন আৰু ৰাইজ ভোট দিবৰ কাৰণে একদম পূৰা সাজু হৈ আছে। আৰু এইবাৰ মাজবাট বিধানসভা বিশেষকৈ মাজবাট বিধানসভা সমষ্টিটোত ভাৰতীয় জনতা পাৰ্টীৰ সংগঠনৰ মানে ভেটি অধিক মজবুত, কাৰণ প্ৰতিটো স্তৰত আমাৰ কাৰ্যকৰ্তাসকলে কষ্ট কৰি আছে, কাম কৰি আছে আৰু দলে যেতিয়া আমাৰ প্ৰাৰ্থী দিবই তেতিয়া আমাৰ বিপুল ভোটত আমাৰ জয়যুক্ত হৈ ওলাই যাব। কি কয় BPF এতিয়া NDAৰ অন্তৰ্ভুক্ত হৈ আছে, লগতে পাৰিষদ বিধায়ক মন্ত্ৰী চৰণ বড়ো সমষ্টিটো আপোনালোকে বিচাৰিছে, এৰি দিব জানো? এতিয়া চাওক, ৰাইজেতো পাৰিষদ হিচাপে চৰণ বড়োক বিচাৰিলে, তেওঁৰ পাৰিষদ হৈয়ে গ'ল। তো বিধায়ক হিচাপে মন্ত্ৰীও হ'ল, বিধায়ক হিচাপে নিশ্চয় ৰাইজে তাৰমানে এইবাৰ অলপ বেলেগ এজন নতুন মুখৰ মানে জনপ্ৰতিনিধিক তেওঁলোকে বিচাৰিছে। আৰু আমি যিহেতু দিন ৰাতি একাকাৰ কৰি আমাৰ কাৰ্যকৰ্তাসকল আমি নিজেই আৰু আপোনালোকেও নিজেই ফিল্ডত সোমাই আছে, গতিকে গম পাইছে যে ফিল্ডৰ পৰা সকলোৱে মানে নতুন মুখ এখন মানে বিচাৰিছে। আৰু সকলোৱে কাৰণ আৰু ভাৰতীয় জনতা পাৰ্টীৰ যদি এগৰাকী যদি ইয়াতে জনপ্ৰতিনিধি হয়, যিহেতু ইমান মানে দিনক দিনে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ ৰাইজৰ কাৰণে কাম কৰি আছে, ৰাজ্যখনৰ কাৰণে কাম কৰি আছে আৰু আমাৰ সমাজৰ প্ৰতিটো স্তৰতে চৰকাৰৰ আঁচনিয়ে মানে ঢুকি পাইছে, কাম কৰিছে। তাৰ কাৰণে মানে ৰাইজ মানে ভোটাৰসকল মানে সকলোৱে তাৰমানে ৰেডি হৈ আছে, সাজু হৈ আছে। মোৰ প্ৰশ্নটো হ'ল যে যোৱাটো পৰিষদীয় নিৰ্বাচনত বিজেপিয়ে টিকেট নিদিলে বা চৰণ বড়ো গুৰুত্ব সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰা হ'ল। তাৰ পাছতে এইবাৰো যদি বিধানসভা নিৰ্বাচনত বিজেপি দলে চৰণ বড়োৰ মুখলৈ চাই টিকট নিদিয়ে, তেনেহ'লে দলৰ যিসকল তৃণমূল পৰ্যায়ৰ কৰ্মী আছে তেওঁলোকৰ নিশ্চয় মনোবল হ্ৰাস হোৱাটো নিশ্চিত। নাই, বিটিআৰ নিৰ্বাচনৰ মানে তেতিয়াৰ যি পৰিকল্পনা, যি প্লেন পলিচি সম্পূৰ্ণ বেলেগ আছিলে, কিন্তু 2026 বিধানসভা নিৰ্বাচনৰ প্লেন পলিচি কিন্তু সম্পূৰ্ণ ওলোটা, যাৰ কাৰণে নেকি মাজবাট বিধানসভা সমষ্টিত ইতিমধ্যে আমি গম পাইছোঁ যে আমাৰ ইয়াতে প্ৰাৰ্থী দিব বিজেপিয়ে, আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইয়াতে প্ৰাৰ্থী দিব, দিলীপ শইকীয়া ডাঙৰীয়া প্ৰাৰ্থী দিব। আৰু আমিও প্ৰতিগৰাকী ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাই জয় কৰাই লৈ যাবৰ কাৰণে আমি পূৰা সম্পূৰ্ণ প্ৰস্তুত। আৰু ৰাইজ তাৰমানে আমাতকৈ, আমাৰ কাৰ্যকৰ্তাসকলতকৈ তাৰমানে বেছি মানে তেওঁলোকে তাৰমানে ইণ্টাৰেষ্টেড বিজেপিৰ চিহ্ন পদুম ফুলত ভোট দিবৰ কাৰণে। 8গৰাকীকৈ প্ৰাৰ্থিত্ব প্ৰত্যক্ষে ওলাইছে বুলি খবৰ পাইছোঁ। হয়, 8গৰাকীটো এইটোতো মানে আমাৰ মুখত আহা, কিন্তু আপুনি যদি লিষ্টখন চাই, আমাৰ পেনেলখন যদি চাই, প্ৰায় 15 পৰা 16গৰাকী আমাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আমাৰ মাজবাট বিধানসভা সমষ্টিত আছে।